নমস্কাৰ এছামিজ হেল্প টিপছ চেনেলটোলৈ আপোনালোকক আদৰণি জনালোঁ। আজি আপোনালোকক অপৰাজিতা ফুলৰ কিছুমান আচৰিত গুণৰ বিষয়ে জনাম। অপৰাজিতা ফুল প্ৰায় সকলো মানুহৰ ঘৰতে দেখিবলৈ পোৱা যায়। ই দুই ধৰণৰ আছে, এবিধ হৈছে নীলা আৰু এবিধ বগা। দুয়োবিধ ফুলেই পূজাত ব্যৱহাৰ কৰা হয়। অপৰাজিতাৰ মূল ব্যৱহাৰ কৰিলে প্ৰস্ৰাৱ সুচল হয়। স্নিগ্ধ জ্বৰ আৰু হুপিং কাহ, পুৰণি কাহ আৰু যকৃতৰ বিষ থাকিলে ই নাশ কৰে। এই লতাৰ গুটিও বিশেষ গুণ নথকা নহয়। ইয়াক ব্যৱহাৰ কৰিলে 3 ৰতি পৰিমাণৰ উভয়বিধ অপৰাজিতাই কেঁহা আৰু জ্বলা আৰু তিতা ৰস থাকে। শিৰাৰোগ, অৰ্ধকপালৰ বিষ, সুৰুচ-কপালী বিষ, মূৰৰ বিষত অপৰাজিতা বৰ উপকাৰী। নীলা অপৰাজিতাৰ মূলৰ গুৰি কৰি নস্য ল'ব লাগে। সৰ্পদংশনৰ বিষত নীলা অপৰাজিতাৰ মূল বটি দংশন স্থানত প্ৰলেপ দিলে আৰু আভ্যন্তৰীণ প্ৰয়োগ কৰিব পাৰিলে বৰ উপকাৰ পোৱা যায়। উন্মাদ ভূত্বমাদ ৰোগত অপৰাজিতাৰ মূল ৰসৰ 1 তলা আৰু চাউল ধোৱা পানী 1 তলা পৰিমাণে ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়। ই শীতবীৰ্য, মেদজনক, ওঠৰ হিতকাৰক, স্বৰবৰ্ধক, চকুৰ ৰোগনাশক আৰু দৃষ্টিশক্তি বৰ্ধক, স্মৃতি আৰু বুদ্ধিকাৰক, জ্বৰ, দাহ, ৰক্তাতিসাৰ, বমি, উন্মাদ, মদৰোগ, ভ্ৰম, চাহ, কাহ আৰু অম্লপিত্ত ৰোগৰ বাবেও বহু উপকাৰী। বগা অপৰাজিতাৰ মূল আধা তলা গৰুৰ ঘিউ তলা নিয়মিতভাৱে ব্যৱহাৰ কৰিলে গলগণ্ড ৰোগ আৰোগ্য হয়। পৰিমাণ ফুল নামৰ বেমাৰত নীলা অপৰাজিতাৰ মূল আধা তোলা চেনি, মৌ আৰু গৰুৰ ঘিউ মিহলাই সেৱন যদি কৰা হয় তেতিয়া ৰোগৰ উপশম ঘটে। অপৰাজিতাৰ মূল ছালৰ ৰস শুল ৰোগত উপকাৰী। 1 তলা ওজনৰ ৰস সেৱন কৰিলে ভাল ফল পোৱা যায়। গতিকে গম পালেনে অপৰাজিতা ফুলৰ কিমান ঔষধি গুণ আছে। সেইকাৰণে অপৰাজিতা ফুল আমি চাহ বনায়ো খাব পাৰোঁ, চৰবত বনায়ো খাব পাৰোঁ। যিকোনো উপায়ে আমি খাবলৈ চেষ্টা কৰিব লাগে। মোৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেন্তে ভিডিঅ'টো বন্ধুবৰ্গৰ সৈতে আৰু পৰিয়ালৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। পুনৰ উপস্থিত হ'ম আন এটি ভিডিঅ'ৰ সৈতে। আজিলৈ আহিলোঁ, ধন্যবাদ। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। আজিলৈ আহিলোঁ, ধন্যবাদ।